নমস্কাৰ, সুপ্ৰভাত। আজি 11 জুন 1948 চনৰ আজিৰ দিনটোতে অৰ্থাৎ 11 জুন তাৰিখতে ৰাষ্ট্ৰীয় জনতা দলৰ সভাপতি, বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু 2004 চনৰ পৰা 2009 চনলৈকে কেন্দ্ৰীয় ৰেলমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা লালু প্ৰসাদ যাদৱৰ জন্ম হয়। ইণ্ডিয়ান চেলুলাৰ এছ'চিয়েশ্যনৰ সংগঠক ৰাষ্ট্ৰীয় সভাপতি পংকজ মহিন্দুৰৰ 1962 চনৰ আজিৰ দিনটোতে জন্ম হয়। নিউজিলেণ্ডৰ ক্ৰিকেটাৰ ডাৰিন টাফিৰো 1987 চনৰ আজিৰ দিনটোতে জন্ম হয়। তাৰোপৰি ভাৰতবৰ্ষৰ বিশিষ্ট অভিনেতা ছাব্বি বিশ্বাসৰো 1962 চনৰ আজিৰ দিনটোতে মৃত্যু হয়। ভাৰতীয় ফুটবল দলৰ প্ৰশিক্ষক আৰু মেনেজাৰ চৈয়দ আব্দুল ৰহিমৰো 1963 চনৰ আজিৰ দিনটোতে মৃত্যু হয়। স্বাধীন ভাৰতবৰ্ষৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ মৃত্যুৰ পাছত জৱাহৰলাল নেহৰুৰ চিতাভস্মৰ ছাইবোৰ দেশৰ কিছুমান নিৰ্দিষ্ট ঠাইত হেলিকপ্টাৰেৰে বা আকাশমাৰ্গেৰে ছটিয়াই দিয়া হৈছিল 1964 চনৰ 11 আৰু 12 জুন তাৰিখতে। অসম গণিত শিক্ষা নামৰ অনুষ্ঠানটোৱে প্ৰথমবাৰৰ বাবে গণিত অলিম্পিয়াড অনুষ্ঠিত কৰিছিল 1987 চনৰ 11 জুন তাৰিখতে।